নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহকচোন আজি আমি মিলি এটা নতুন ৰেচিপি মচমচীয়া পকৰি বনাব চাওঁ। পকৰি বনাবলৈ আমি পাঁচটা আলু বইল কৰি ল'লোঁ। এতিয়া বাকলিখিনি খুলি ধুনীয়াকৈ পিটিকি ল'ম। পিটিকি লৈ আপোনালোকক দেখুৱাম। এতিয়া আমি আলুখিনি ভালকৈ পিটিকি ল'ম, তাত যাতে গোটা হৈ নাথাকে, ধুনীয়াকৈ পিটিকিব লাগিব। পিটিকি ল'লে এতিয়া আমি নিমখ এচামুচ দিলোঁ, আকৌ মোহাৰি দিম যাতে তাৰ গোটাৰ ভাৱটো নাথাকে। এতিয়া আমি আটা 1 কাপ দিলোঁ, চাহ খোৱা কাপে 1 কাপ দি আকৌ মোহাৰি দিছোঁ। যিমান পাৰোঁ তিমান মিহি হ'ব লাগিব, পকৰিটো বনাবলৈ সুবিধা হ'ব। এতিয়া আমি আকৌ সেই 1 কাপেই চুজি 1 কাপ দি ল'লোঁ, দি লৈ মোহাৰিলোঁ। এতিয়া আমি পানী গৰম কৰি লৈছোঁ, অলপ গৰম পানী দিব লাগিব, তেতিয়া কোমল হ'ব। এতিয়া আমি গাজৰ এটা কাটি দিলোঁ মিহিকৈ, কবি এটা দিলোঁ বন্ধাকবি, লগতে আমি পিঁয়াজ দুটা দিলোঁ আৰু এমুঠি ধনিয়া পাত দিলোঁ, সৰু চাইজৰ 3টা কেঁচা জলকীয়া মিহিকৈ কাটি দিলোঁ। দি আকৌ আমি মিশ্ৰণটো পূৰা মাৰিব লাগিব যাতে ধুনীয়াকৈ পকৰিটো বান্ধ খাই পৰে। এতিয়া আমি হালধি 1 চামুচ দিছোঁ, সৰু চামুচ। নিমখ আকৌ অকণ দিলোঁ, কাৰণ এচামুচ নিমখত সোৱাদটো নহ'ব, অনুমান কৰি দি দিলোঁ। দি আকৌ মোহাৰি আছোঁ। এতিয়া আমি ৰেড চিলি দিলোঁ 1.5 চামুচ, ক'লা জিৰা সৰু চামুচে 2 চামুচ, বগা জিৰা 1 চামুচ মিলাই ল'ম। আকৌ গোটেইখিনি ধুনীয়াকৈ মিলাই মোহাৰি ল'ম। মোহাৰি লৈ আমি অলপ গৰম কৰি থোৱা পানীটো দি ল'ব লাগিব। এতিয়া দিলোঁ অলপ চৌদা, বেকিং চৌদা দিলে বস্তুটো অলপ ফুলিব। দি আকৌ মোহাৰি দিলোঁ। দি এতিয়া আমাৰ পানীটো অলৰেডি গৰম হৈ গৈছে, অলপ কম পৰিমাণে দি আমি আকৌ গোটেই মিশ্ৰণটো আকৌ ধুনীয়াকৈ মোহাৰি দিম, যাতে গোটেই বস্তুখিনি সংমিশ্ৰণ হৈ যায়। পকৰিটো বনালে যাতে আমাৰ আকৌ ফালি নাযায়, ধুনীয়াকৈ ৰয়। গৰম পানীটো দি আমি ধুনীয়াকৈ মাৰিলোঁ। এতিয়া বৰ্তমান আমি কেৰাহীটো প্ৰেছাৰত গৰম হ'বলৈ দিলোঁ। আমি এতিয়া আধা লিটাৰ তেল ঢালি দিছোঁ। মিঠাতেল দিয়া নাই, আমি ৰিফাইন দিছোঁ। তেলটো অলপ গৰম হ'লে আমি এটা এটাকৈ পকৰি দি দিম। এতিয়া আমি মিঠাতেল অলপ লগাই লৈছোঁ যাতে হাতত লাগি নধৰে, তেতিয়া আমি এটা এটাকৈ কেৰাহীত দি যাম। কেনে ধুনীয়া হয় চাওঁচোন। সেমেকা বতৰ, এতিয়া ঠাণ্ডা হৈ আছে, বতাহ বৰষুণে ঠাণ্ডা কৰি ৰাখিছে। এনেকুৱা বনাই খাব আপোনালোকে মচমচীয়া চুজি আৰু আটাৰ মিশ্ৰণটো। আমি এটা এটাকৈ এতিয়া তেলত দিলোঁ, অলপ ইপিঠি কৰি দিম, কিন্তু অলপ তলতো সিজি ল'ব লাগিব, নহ'লে ভাঙি যাব পাৰে। লাহে লাহে আমি এটা এটাকৈ লৰাম। তলটো সিদ্ধ হ'লে যেতিয়া আমাৰ পকৰিটো ভাঙি নাযায়।
এতিয়া আমি ধুনীয়াকৈ লাহে লাহেকৈ লৰাই থাকিম এটা এটাকৈ, যাতে পকৰীটো ভাঙি নাযায়। গেছটো কম ভলিউমত দিছোঁ, নহ'লে বস্তুটো দেৰি যাব, সিজা নহ'ব। সেইকাৰণে সিদ্ধ হ'বলৈ আমি তেনেকৈ দিলোঁ। আমি এতিয়া পকৰী তেলৰ পৰা নমোৱা সময় হ'ল। আমি এতিয়া নমাম। নমাই দিওঁতে কি ধুনীয়া শব্দ দিছে নহয়, খাবলৈ মনেই গৈছে। এতিয়া আমি এইখিনি নমালোঁ, বাকীখিনি আকৌ আমি বহাই দিওঁ। বাকীখিনি বহাই দি আপোনালোকক দেখুৱাই আছোঁ। আমি পকৰীৰ লগত ধুনীয়াকৈ এটা বিলাহী টক এটা বনাই লৈছোঁ, মানে মিশ্ৰণ এটা জ্বলা আৰু মিঠা দি বনাই লৈছোঁ, যাতে পকৰীটো খাবলৈ টেষ্টি হয়। আপোনালোকে বনাই খাব এনেকৈ, জ্বলা মিঠা বিলাহী দি। পকৰীটো দেখিছেনে, কালাৰ কিমান ধুনীয়া হৈছে, খাবলৈও টেষ্টি হ'ব। আমি বাৰু খাম, আপোনালোকে বনাই খাই চাব কেনে পালে, পিছত কমেণ্ট কৰি জনাব দেই। বাই।